Back to my YouTube channel. সকলকে স্বাগতম জনাইছো আজি এটা বেলেগ লুকত আছো আপোনালোকক দেখুৱাম শেষলৈকে ভিডিওটো চাব গটিকে আৰু বহুত দিন ভিডিও দিব পৰা নাই কাৰণ বহুত ব্যস্ততা কেকৰ আজিকালি যেহেতু বিজনেস আৰম্ভ হৈ আছে সেই কাৰণে তাতে লাগি থাকিবলগীয়া হয় বেছিভাগ সময় সেই কাৰণে সময় উলিয়াব পৰা নাই তেনেকে আৰু এতিয়া হৈছে মাঘৰ বিহু আৰু সমূহ অসমবাসী ৰাইজলৈ লগতে মোৰ ইউটিউব সমূহ পৰিয়াললৈ মই ভোগালী বিহুৰ বহুত মৰম আৰু শুভেচ্ছা আগবঢ়াইছো দেৰিকে হলেও কাৰণ ভিডিওটো বাৰু আজি আচলতে উৰুকা হয় ৰাতিলে খানা আছে সকলোৰে ঘৰত থাকি সেই কাৰণে কিন্তু মই এই ভিডিওটো চাগে আজি আপলোড কৰিব নোৱাৰিম তথাপিও কৰি ৰাখিছো যিমানখিনি পাৰো কৰি যাম ভিডিওটো শেষলৈকে চাব বিহু যিহেতুকে গতিকে বিহু হলেতো ফটোটো মৰা হয় নহয় জানো সেই কাৰণে এনেকে ওলাইছো ফটো মাৰিবলৈ আপোনালোকক ফটোখিনি শেষত দিম ভিডিওটো শেষলৈকে চাব আৰু মোৰ লগত কোনে ফটো মাৰে ফটোগ্ৰাফাৰ কোন সকলোখিনি পিছত গম পাই যাব মেকআপ বুলিবলৈ একো নাই একেবাৰে সিম্পল ঘৰুৱা গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰো এয়া আমাৰ পচলা জ্বলা ভাজি হ'ব ববই কৰি আছে এয়া আমাৰ ৰান্ধনি কিবা এটা ক'ব নেকি মাঘৰ বিহু শুভেচ্ছাটোকে দিয়ক মই বটন মাছ ভাজিবলৈ খালি কৰি এয়া সাজু এইফালে বিলাহী চিলাহী এইফালে খুৰী মিন বা চবে মায়ে চবে একদম হেৰি কৰি আছে মই অলপ সিহঁতক দিহা পৰামৰ্শ দি দিছো ৰাতিলে খানা ডবল আছে আজি মাছে মঙহে পেহি কিবা এটা কওক মই ইয়াত ধনিয়া কাটি ৰাখোঁ চাটনি বনাই চালাড বনাই আৰু বিলাহী ৰাখা গাজৰ ৰাখা খুৰী কিবা ক'ব নেকি মাংস পুৰিম চুঙাত দিয়া খাম সকলোখিনি দেখুৱাই থাকিম আৰু এজন আছে কাৰিকৰ আমাৰ দেখুৱাম টাউনৰ পৰা আহিছে মানে আমাৰ গাঁৱত খাবলৈ ধেমালি নহয় শুভেচ্ছা দিছে আমাৰ ছোৱালীজনীও আছে বাৰু ফটো মাৰিবলৈ ৰেডি হৈ আছে গোটেই খানা বনাবলৈ জেগা ৰেডি কৰি থোৱা আছে এইফালে মেজি পাতি থোৱা হৈছে এইজন হৈছে আমাৰ গুৰুজন দেউ এইজনে মেইন কাৰিকৰ চব যোগাৰ কৰি আছে পুলি নাই পোৱা পিছফালে বাচি আছে আৰু এয়া আমাৰ বিলাহী ফুলকবি আলু মচুৰ দাইল মাছৰ ৰোল হাঁহে মাহে টেঙা মাটিমাহ কাঠ আলু দাইল কোমোৰাই পাতি হাঁহে এখন মানে থুপথুপীয়া তাৰপিছত কল পচলা বেঙেনা আলু মাছৰ পেটু মাছৰ মূৰ জ্বলা ভজা চালাড আৰু তিয়ঁহ গাজৰ বিলাহী চালাড তাৰপিছত তোমাৰ এই হেৰি এইটো কি বোলে বেঙেনা বন্ধাকবি আলু ৰঙালাও এইটো মিঠা ভাজি মুঠতে বঢ়িয়া খানা হ'ব আমাৰ মানে এয়া খুৰা ঘৰতে প্ৰতি বছৰে চোতালত খাওঁ আৰু এইফালে আমাৰ পোৱালীয়ে কি কৰিছে চাওক এয়া আমাৰ পোৱালীয়ে বনোৱা মেজি সৰু মেজি এইটো কল মেজি বুলি কয় এইটো কল মেজি এইটো আমি গধূলি ফুৰোৱা মেজি এইটো ফুৱা মেজি সেয়া ৰাতিপুৱা ফুৱাম আমি বাঁহ গোটেই আৰু খৰি আনিবলৈও আছে বাকী কাম চলি আছে বেলেগ আৰু এটা প্লেনিং হৈ আছে আজি ৰাতি চুৰ কৰে দে ক'ত চুৰ কৰিবা সেইটো নকয় সেইটো চিক্ৰেট সেইটো আমাৰ চিক্ৰেট মানে পুৰা ডাঙৰ চিক্ৰেট আৰু সেইটো আমি আজি চুৰ কৰিম কৰজনতে কৰিব পাৰো দেই ঠিক নাই লাগি আছে আমি এতিয়া ফটো মাৰিম ইয়াতে চবে তাৰপিছতে ৰাতিলে খানা কাৰণে যা যোগাৰ হৈ আছে ৰাতি ভিডিঅ' আমি যেনেকে নাচিম মেলিম ফূৰ্তি কৰিম সকলোখিনি দেখুৱাই থাকিম খালি ভিডিঅ'টো দুদিন দেৰি হ'ব আপলোড কৰি আপোনালোকে চাব আমাৰ লগতে মানে ফটো শ্বুটো হৈ আছে এয়া আমাৰ মডেল এয়া আমাৰ দ্বিতীয়গৰাকী মডেল গৈছে এয়া আমাৰ মেইন মডেল এগৰাকী মডেল বুলিয়ে ক'ব পাৰি ফিগাৰে চিগাৰে মানে বিৰাট জমনি এফালে নাচি আছে মাঘৰ বিহু মেইন মুঠতে ভোগালী সকলো ফালৰ পৰা ভোগালী হয় আমাৰ সৰু কাৰিকৰে বনাই আছে কাৰিকৰ কি বনাইছে কওক হাঁহে মাহে বনাই আছে পুৰা কেৰাহী আৰু এয়া মাছ বনোৱা হৈ গ'ল লোকেল মাছ নিজৰ ফিচাৰীৰ বিলৰ আৰু এয়া হাঁহে মাহে বনাই থকা আছে কিবা এটা কোৱা আৰু আহি আছে ৰ'ব দেখাই আছো আৰু এয়া ডাঙৰ কাৰিকৰ এয়া সৰু কাৰিকৰ পুৰা ঘুমঘাম পুৰা লাগি আছে যদিও নাই দেহাই নাটানিছে যদিও মনে টানি আনিছে মুঠতে জলকীয়া এটা মজা জলকীয়া হৈছে মই ওচৰলৈ যোৱা নাই বৰ এটা কাৰণ এই আমাৰ মানে মেইন কাৰিকৰ ওচৰলৈ যাব নাপায় নহয় সেইটো কাৰণে মই আঁতৰৰ পৰা দেখাই আছো হাঁহে মাহে বনাই আছে এয়া জ্বলা ভাজি আৰু ইমান বিশেষ মই ভিডিঅ' বনাব নোৱাৰিলো আহক এতিয়া আমি ফটোখিনি চাই লওঁ এয়া আচলতে আমাৰ সমূহ পৰিয়াল হয় পৰিয়ালৰ সকলোখিনি মানুহ হয় এয়া মোৰ পাপা হয় তেনেকৈ হয়তো বহুতখিনি মানুহক আপোনালোকে চিনি পায় মই আগতে ফটো শ্বেয়াৰ কৰিয়ে থাকোঁ ইউটিউবত তো এইখিনি আমাৰ পৰিয়ালৰ সকলো মানুহ হয় ফূৰ্তি ফাৰ্তাৰে ভোগালী বিহু পাৰ কৰিলোঁ আৰু সেইখিনি স্মৃতি ইয়াতে সাঁচি ৰাখিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যদি ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো বহু বেছি শ্বেয়াৰ কৰি দিব
আৰু লগতে আৰু এটা লাষ্ট ৰিকুৱেষ্ট সদায় কৰোঁৱেই, যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া নতুন ভিডিঅ' আহিব তেতিয়া আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবিলাক লাভ কৰিব। এই ফটোখিনি তুলিছিলে মোৰ নিজৰ দাদাই ফটোগ্ৰাফাৰ, তো সিয়ে তুলিছিলে আৰু এয়া মোৰ বৌ। আৰু বেছিকৈ নকওঁ, ফটোখিনি চাব, আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব। আৰু বহুত বেছি গ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, গতিকে আজিলৈ আহোঁ। আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহি থাকিম, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বাই বাই, লাভ ইউ অল।